নগাঁও জিলাৰ ধূপগুৰিৰ এক ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে ধূপগুৰি মডাৰ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ধূপগুৰি মডাৰ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে। আজি বিদ্যালয়ৰ তৰফৰ পৰা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা অঞ্চলটোৰ বিশিষ্ট সমাজসেৱক ৱাইজুল হক চৌধুৰী, আমলখি চহৰীয়া জিলা পৰিষদ সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী ৰজনা চৌধুৰীৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে এইখন শিক্ষানুষ্ঠানৰ মেধাৱী ছাত্ৰী সুমাইয়া আফৰোজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। মোৰ শিক্ষাগুৰুসকল আছিলে, মোৰ অভিভাৱকসকল আৰু মোৰ কাজিন দাদাসকলেও সহায় কৰিছে, মোক যিমানখিনি পাৰিছে। মোৰ শিক্ষাগুৰুসকলেও মানে যিমান পাৰিছে মোক সহায় কৰিছে। Principal of Dhupaguri Modern Senior Secondary School, and today we are very glad to inform you that this year we have converted our medium into English, and I am going to request all our guardians to enroll your children in our schools. Today we have able to give a successful result to the society, so we are very proudful. Especially our one student came out with distinction mark. He has already obtained 100 out of 100 marks in Assamese, and also able to get letter marks all the subjects except GD. So we are very proudful, and we work very hard for our students, and we think our guardians will understand this and will enroll their students in our children. বহুত কষ্ট কৰিছে, আমি যেনেকৈ পঢ়িব দিছোঁ মতে লিখা পঢ়া কৰিছে, গাৰ্জেনৰ কথাবোৰ মানি চলিছে, সেই হিচাপে তাৰ ৰিজাল্ট ভাল হৈছে, ডিষ্টিংশ্যন পাইছে, লাষ্টত লেটাৰ আছে। আৰু মই সিহঁতক ক্লাছ 10ত চায়েন্স পঢ়াওঁ, আৰু মোৰ ছাবজেক্টত 86 পাইছে। 90 ক্ৰছ কৰিব লাগিছিল, কিন্তু কিবা অলপ দুৰ্বলতাও 86 পাইছে, ভালেই হৈছে।